15 তাৰিখত কাটা মাৰা হৈ যাব। কেইখনমান চাউল হ'ব লাগে কঠীয়া? কঠীয়া লাগব আঠুৰ ওপৰত। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আহিছোঁ মই পথাৰলৈ, বলক চলক পথাৰখনে চাই আহোঁ, সেউজীয়া পৰিৱেশ। বলক পানী একাঠু পানী হ'ল, কালি বৰষুণ গ'ল না। আজি পুৱা 7টাৰ পৰা বৰষুণ দিছে, চব একেবাৰে দুপৰীয়া 12টা বজালৈ। বলক অলপ কঠীয়া চাই আহোঁ, কেইখনমান চাউৰা হৈছে। বলক পানী এইভাগে চোৱা কি ধুনীয়া লগা হৈছে পথাৰখন, একদম সেউজীয়া সেউজীয়া গ্ৰীণ হৈ গৈছে। কঠীয়া চাউৰাই হ'ল চাওকচোন এবাৰ। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা, মোটামুটি 1 জোৰা হৈছে কঠীয়া। প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা, হিয়াৰ বাহিৰ সৰু। ধুনীয়া লগা হৈছে পথাৰখন, সেউজীয়া চাৰিওপিনে সেউজীয়া সেউজীয়া। এণ্ড এইটো মোৰ ইউটিউবৰ ছেকেণ্ডটো ভিডিঅ'। কালি এটা পঠাইছিলোঁ আৰু আজি এটা বনালোঁ, এইটো ছেকেণ্ডটো ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, বলক এতিয়া কঠীয়া কেনেকৈ ৰোৱে, কেতিয়া চিতালে ভাল হয়, কাৰণ সাৰ চিতাব লাগে নে নালাগে সেইটো মই সুধোঁ এটা মানুহক। বলকচোন সাৰ চিতাব লাগে নে নালাগে কঠীয়াত, সেইটো সুধি আহোঁ। বলক পানী হাল বহে নি ইয়াতে, আৰু আহিম এদিন ৰোৱা টাইমত, ইয়াকে আহিম। কঠীয়া কেতিয়াবা ৰুলি ভাল হয়? এই কঠীয়া এতিয়া উঠাব লাগিব শাওণৰ মাহত, শাওণত ৰুই আঘোণত কাটপাৰ হ'ব টাইম। কঠীয়া সাৰ চিতাব লাগে নে নালাগে? এইটো কঠীয়াত নালাগে, এইটো কি কঠীয়া? এইটো শালি ধানৰ কঠীয়া। কেতিয়ালৈকে ৰুব পৰা হ'ব? এতিয়া শাওণৰ 25 তাৰিখত ৰুই আঘোণৰ 15 তাৰিখত কাটা মাৰা হৈ যাব। কেইখনমান চাউল হ'ব লাগে কঠীয়া? কঠীয়া লাগব আঠুৰ ওপৰত। দিয়ক হ'ব লাগিব। দিয়ক হ'ব দিয়ক, থেংক ইউ। আপোনালোকেতো শুনিলে যে কঠীয়া কেতিয়া ৰুলে ভাল হয়, এণ্ড কেইখনমান চাউল ভাল হয় ৰুলে, আৰু কঠীয়াত সাৰ চিতাব লাগে নে নালাগে। তেনে এতিয়ালৈ এৰিছোঁ আৰু বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আকৌ এটা। আজিলৈ এৰিছোঁ, টিল দেন টাটা, বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। সকলোৱে যেন ছাপোৰ্ট কৰে। নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ, ইমান এটা কোৱাত ভাল হোৱা নাই, তথাপিও আৰু ছাপোৰ্ট কৰিব আৰু দিয়ক নে, বাই বাই।